লাচিত হাজৰিকা নামৰ এজন সাধাৰণ ব্যক্তিৰ জীৱনক কেন্দ্ৰ কৰি নিৰ্মিত এখন অসমীয়া চলচ্চিত্ৰ হ'ল অস্তিত্ব। ছবিখন পৰিচালনা কৰিছে মিৰ্জা আৰিফ হাজৰিকা। ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ মিৰ্জা আৰিফ হাজৰিকাৰ। ছবিখন অহা 21 জুনত অসমৰ প্ৰতিটো ছবিগৃহত মুক্তি লাভ কৰিব। ছবিখনৰ মূল নায়ক হৈছে বিভূতিভূষণ হাজৰিকা ওৰফে লাচিত হাজৰিকা। অন্যান্য অভিনেতা অভিনেত্ৰীসমূহ হ'ল দীনেশ দাস, ব্ৰজেন বৰা, সিদ্ধাৰ্থ মুখাৰ্জী, লনিশ্ৰী দাস, দুৰ্গাশ্ৰী বৰা, মনোজ গগৈ, বিভাস সিনহা, ৰুনুমি দেৱী, ৰোহিত চৌধুৰী, মহিবুৰ ৰহমান, কুলদীপ বৰা, জ্যোতিশংকৰ, স্মৃতি দাস ইত্যাদি। ছবিখনৰ সংগীত পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিল্পী তৰালী শৰ্মাই। বিভিন্ন মনোৰম লোকেশ্যনত ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে চিনেমেটোগ্ৰাফাৰ নাহিদ আহমেদে। ছবিখনৰ মূল কাহিনীভাগ ৰচিত হৈছে লাচিত হাজৰিকা নামৰ এজন সাধাৰণ ব্যক্তিৰ জীৱনক কেন্দ্ৰ কৰি। লাচিত হাজৰিকাই নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে কিদৰে যুঁজ দিবলগীয়া হয় তাৰেই আধাৰ নিৰ্মাণ কৰা হৈছে অস্তিত্ব নামৰ অসমীয়া চলচ্চিত্ৰখন। আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক।